Hello everyone, welcome back to my another mini vlog. এটা বহুত দিনীয়া ভিডিও লৈ মই আপোনালোকৰ মাজলৈ আহিছো। ফেসবুকত যিখিনি আছে হয়তো গম পাইছে এইটো ভিডিও মই আপলোড কৰিলো আৰু ইউটিউবত যেহেতু ভিডিও দিও এটোনো কিয় নিদু নহয় নে। সেইদিনা আসলে আমাৰ ফেয়াৰৱেল। সেইদিনা আসলতে মনত বহুত দুখ লাগি আছিল। ৰাতিপুৱা আমি সকলো আহি কলেজত উপস্থিত হলোহি আৰু তানুসকলে আমাৰ কাৰণে দিনটো বিশেষতকৈ বহুত বিশেষ কৰি তুলিলে। তেওঁলোকক আকৌ মই ভিডিওটোৰ জৰিয়তে ধন্যবাদ ক'বলৈ বিচাৰিছো। সভাখন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াতে এনাজৰি প্ৰকাশ কৰিবলৈ লোৱা হৈছে। যোৱাটো বছৰৰ পৰা আমাৰ ডিপাৰ্টমেন্টত এনাজৰি নামৰ মুখপত্ৰখন প্ৰকাশ কৰি অহা হৈছে আৰু প্ৰথমবাৰতে মই তাৰ সম্পাদিকা আছিলো আৰু যেতিয়া আজি প্ৰকাশ কৰিছে হেতু টাইমতো মোৰ সেই কথাখিনি মনলৈ আহি গৈছে। আখাৰ কলো আৰু অনুজকলে আমাৰ কাৰণে এটা ভিডিও বনাইছিলে, হহুৱালেও ভিডিওটোৱে কন্দুৱালেও, লগতে আমাক এখন সম্বৰ্ধনা পত্ৰ দি সম্বৰ্ধনাও জনালে। তাৰ পাছত আমি সকলো কেণ্টিনত একেলগে লগ হলো এখাজ ভাতৰ যিহেতু যোগাৰ কৰিছিল। ভিডিওটোৰ জৰিয়তে সজীৱ হৈ থাকক স্মৃতিবোৰ। আজিলৈ আহিছো দিয়ক।